ঢকুৱাখানাৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ আহোম ৰজাৰ দিনৰ ঐতিহাসিক সম্পদ। ঢকুৱাখানা সমজিলা আৰু ধেমাজি জিলাৰ বৃহত্তৰ হাবুং অঞ্চলৰ বিভিন্ন প্ৰান্তত এতিয়া উদ্ধাৰ হোৱা দেখা গৈছে আহোম ৰজাৰ দিনত ব্যৱহাৰ হোৱা বহু ঐতিহাসিক সম্পদ। আহোম ৰজাৰ শাসনকালত তেতিয়াৰ ৰজা, সৈন্যবাহিনী আৰু সাধাৰণ ৰাইজে ব্যৱহাৰ কৰা অনেক সমল পুৰণি হাবুং অঞ্চলৰ বিভিন্ন প্ৰান্তত পোৱা গৈছে। আহোম ৰজাৰ দিনৰ এই সম্পদসমূহ সংগ্ৰহালয়ৰ জৰিয়তে সংৰক্ষণ কৰি ৰখাৰ দাবী জনাইছে সদৌ আহোম সভাৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুৰজ বৰুৱাই। নমস্কাৰ। সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা আমি ঢকুৱাখানা আৰু পশ্চিম ধেমাজিক সামৰি বৃহত্তৰ ঐতিহাসিক হাবুং অঞ্চলত এক ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাইছিলোঁ। এই অধ্যয়নৰ সময়ত আমি ঢকুৱাখানা আৰু ঐতিহ্যমণ্ডিত হাবুং অঞ্চলৰ বিভিন্ন স্থানত পৌৰাণিক কিছু সমল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এনেধৰণৰ সমল মাটি খান্দোতে পোৱা এনেকুৱা ধৰণৰ সমল এতিয়াও ঢকুৱাখানাৰ আৰু পশ্চিম ধেমাজিকে সামৰি বিভিন্ন হাবুং অঞ্চলত কিছুমান ব্যক্তি বিশেষৰ ঘৰত এতিয়াও নিজাববীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। এই সম্পদসমূহক পুনৰুদ্ধাৰ কৰি এই সম্পদসমূহক নিশ্চিত নিৰাপত্তাৰ কাৰণে ঢকুৱাখানা অঞ্চলত এটা মিউজিয়াম স্থাপন কৰি এই পৌৰাণিক সম্পদসমূহক আমি আমাৰ উত্তৰসূৰীৰ কাৰণে তেখেতলোকৰ কাৰণে থৈ যাব পৰাকৈ এক ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছোঁ।